বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ মহ খেদাৰ এটি সহজ উপায় আনিছোঁ যিটো আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰিব। তাৰ আগতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে মহ হোৱাৰ কিছুমান কাৰণৰ কথা। যদিহে আপোনাৰ ঘৰৰ আশে-পাশে লেতেৰা আৱৰ্জনা বা বহুদিন ধৰি হাবি বন গজি থাকে তেতিয়া সেই ঠাইসমূহৰ পৰা মহৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি বহুদিন পৰ্যন্ত ধৰি যদি আপোনাৰ ঘৰৰ কাষত পানী জমা হৈ থাকে সেই পানীত মহে কণী পাৰিব পাৰে, তাৰ ফলত মহৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ ঘৰৰ চাৰিওকাষটো আপুনি যদি ভালকৈ চফা কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ মহ অহা একেবাৰে নাইকিয়া হ'ব। তেন্তে নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সম্পূৰ্ণ শেষলৈকে চাব। তেন্তে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজি যিটো ভিডিঅ' আপোনালোকলৈ আনিছোঁ সেই ভিডিঅ'টোৰ কাৰণে আপোনালোকক ৩-৪ পটমান সৰু সৰু বস্তুৰ প্ৰয়োজন হ'ব যি আপোনাৰ ঘৰতেই আছে আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব, প্ৰস্তুতো কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, বজাৰত পোৱা কিছুমান এনেকুৱা বস্তু আছে যিবিলাক মহ খেদিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যদিও সেয়া কিন্তু আমাৰ শৰীৰৰ কাৰণে অতি ক্ষতিকাৰক। আৰু আপোনালোকক যিটো আজি শিকাবলৈ গৈ আছোঁ সেইটো সম্পূৰ্ণ প্ৰাকৃতিক আৰু ই আপোনাৰ স্বাস্থ্যৰ কাৰণে অকণো ক্ষতি সাধন নকৰে, বৰঞ্চ আপোনাৰ ঘৰখন সুগন্ধিহে হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে ৩ ফুটমান ৰচুনৰ কলি ল'ব আৰু এটা মাটিৰ পাত্ৰত বা আপুনি মাটি চাকি ল'লেও হ'ব। তাত আপোনালোকে ৩-৪ ফুটমান ৰচুনৰ কলি ভাঙি ধুনীয়াকৈ দি দিব যেনেকৈ মই দিছোঁ। আৰু আপোনালোকক লাগিব কপোৰ, যিটো জ্বলোৱা কপোৰ, সেই কপোৰ আপোনালোকক লাগিব। আপোনালোকে ২-৩ ডোখৰমান কপোৰৰ টুকুৰা আনি ল'ব। মই আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এনেধৰণৰ কপোৰ আপোনালোকে বজাৰত বা দোকানত পাই যাব আৰু এনেকুৱা কপোৰ আপোনালোকে দিব। আৰু তাত আপোনালোকক লাগিব ঘিউ। এতিয়া বিশেষকৈ মোৰ ওচৰত ঘিউ নাই, গতিকে মই ঘৰৰ পিয়ৰ মিঠাতেল দি দিছোঁ। যদিও আপোনালোকে পৰাপক্ষত ঘিউ দিব তেতিয়া বেছি ভাল হয়। তাৰপিছত আপোনালোকে এটা দিয়া চলাইৰ সহায়ত এই তেলখিনি জ্বলাই দিব। বন্ধু বান্ধৱীসকল, এতিয়া মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, কিন্তু আপোনালোকে যেতিয়া ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে বনাব তেতিয়া আপোনালোকে ইয়াত ঘিউ দিব আৰু আপোনালোকে এনেকৈ জ্বলাই দিব। যেতিয়া কপোৰ আৰু ৰচুন আৰু ঘিউ দি জ্বলাব তেতিয়া এনেকৈ জ্বলি উঠিব আৰু আপোনালোকৰ ঘৰৰ যিকোনো ঠাইত আপোনালোকে ৰাখি থ'ব, য'ত আপুনি ৰাখিব বিচাৰে, য'ত আপুনি বহি থাকে, য'ত আপোনাক মহে আমনি কৰে সেই ঠাইত ৰাখি দিব। তেতিয়া আপোনালোকৰ ঘৰলৈ অহা মহবোৰ ইয়াৰ সুগন্ধি পালে, মানে ইয়াৰ গোন্ধ আমি ভাল পাওঁ কিন্তু মহে বেয়া পায় আৰু আঁতৰি যাব আৰু কেতিয়াও উভতি নাহে যদি এই সুগন্ধিটো জ্বলি থাকে। কাৰণ এই যিটো কপোৰ আৰু ঘিউ আপুনি জ্বলাব এইটো বহু সময় পৰ্যন্ত জ্বলি থাকে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰখন সদায় চাফ চিকুণকৈ ৰাখিব। তাৰোপৰি ধূনা দিবলৈ চেষ্টা কৰিব। যদি আপুনি ঘৰৰ চাৰিওকাষে ধূনা দিয়ে তেতিয়া আপোনালোকৰ ঘৰলৈ মহ নাহে। আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে। তেন্তে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।